গাইজ গুড মৰ্ণিং আৰু উঠি কিনে টাইম ৱেষ্ট কৰা নাই চিধা ব্ৰেকফাষ্টত আহিছোঁ কাৰণ আজি তাৰমানে সঁচাকৈ বহুত ভোক লাগছি ৰাতিও তাৰমানে মই ভাত নাখাকৈ টোপনি মাৰিছোঁ এইফালে আছে মালপোৱা আৰু ইফালে আছে কি ভুজিয়া পূৰা খেলি থাকে চৰাইকেইটাই এইয়া দেখিছে না খেলি থাকে আৰু মায়াকে পূৰা প্ৰটেক্ট কৰি থাকে মানে ইমান মানুহক লাগি যদি যাওঁ তেতিয়াহ'লে সুতিয়াবা ট্ৰাই কৰে আৰু তাই তাৰমানে ওচৰত গ'লে সুতিয়াবা ট্ৰাই কৰে পূৰা প্ৰটেক্ট কৰি থাকে দেখিছে না গাইজ আজি হৈছে 19 মাৰ্চ 2026 আৰু আপোনালোকে সকলোৰে মনত আছে চাগে অসমবাসী হ'লে কেতিয়াও পাহৰিব নোৱাৰে গোটেই বিশ্বই গম পাইছিল কিন্তু বিশেষকৈ আমাৰ অসমীয়াখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ 19 ছেপ্টেম্বৰ 2025 দিনা কি হৈছিল আমাৰ অসমৰ সকলোৰে হিয়াৰ কলিজা এটা মানে এটুকুৰা নোহোৱা হৈ গৈছিল হিয়াৰ আমঠু আমাৰ মৰমৰ জুবিনদাৰ মানে গম পাইছে নহয় কিন্তু আজি হ'ল 19 মাৰ্চ মানে 6টা মাহ সম্পূৰ্ণ হ'ল শেষত এটাই কম গাইছ ঈশ্বৰ পুত্ৰ আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিনদা য'তে আছে তাতে বহুত সুখী হৈ থাকক ভগৱানে ভালে ৰাখক আৰু যাতে ন্যায়টো সোনকালে পায় ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা আৰু চৰকাৰৰ ওচৰতো যাতে দিয়ক না জুবিনদা হয় ভাই মানে বুজি পাইছেনে জুবিনদাই যদি ন্যায় পোৱা নাই এতিয়ালৈকে গাইছ মই নিজে মাক আজি বনাব দিছিলোঁ এইটো আলু এই যে এনেকৈ যে মানে প্ৰথম যে আলুটো বইল কৰি কিনে যে ফ্ৰাই কৰে এনেকুৱাকৈ মজা লাগে মানে তাৰপিছত ইফালে আছে আচাৰ দালি খুব ধুনীয়া টেষ্টি খানা আৰু গাইছ ইয়াৰ মাজতে এটা গুড নিউজ দি দিওঁ আৰু গুড নিউজটো হৈছে যে জুবিনদাৰ কাৰণে যে চবেই লাগি আছিল ফাষ্ট ট্ৰেক আদালতৰ কাৰণে ফাইনেলি দি দিছে গতিকে বহুত বহুত ধন্যবাদ মানে কি ক'ম আৰু ইয়াত যাতে এতিয়া এটাই ক'ম অতি সোনকালে মানে বহুত সোনকালে যাতে জুবিনদাই ন্যায় পায় ইলেকশ্যনটো হ'বই টেনশ্যন নাই মামা কিবাকৈ জুবিনদাক ন্যায়টো দিয়ক জুবিনদাই ন্যায় পালি আপুনি ইলেকশ্যন জয়ত কোনো ৰখাব নোৱাৰে একদম পাক্কা এতিয়া গধূলি চাহ মই এতিয়া খাব লৈছোঁ এলাল চাহ ইফালে বিকাজী ভুজিয়াটো ভুজিয়া নহয় এইটো এটা ব্ৰেণ্ড হয় ব্ৰেণ্ড একদম যাৰ নামেই পৰিচয় 10:30 বাজিল বাংলা ফ্ৰাই কণী ফ্ৰাই আচাৰ দালি দেখাওঁ শুভৰাত্ৰি